फ्रेंड्स दियाज अन्य टीवी स्वागतम जानाइছো আৰু মই যে কৈছিলো মই ৰাখত এবাৰ গুপি নাচিম বুলি তো আজি হয় ৰাখ আৰু নেহাস্তা মই নাচিম আৰু এটা 4টা বাজিছে আজি এখন সোনকালে আৰু মই আজি 12:30তে গুচি আহিলো তাৰ পিছত আৰু কি অকমান খুলু শুই পেলাই এতিয়া উঠিবিলো আৰু উঠি পেলাই এটা 4টা বাজিছে আৰু মই এতিয়া নীল পলিশ লগাই ললো কাৰণ নহলে তো গুপি এবোৰ লাগে সেইটো কাৰণে আৰু মোৰ মায়ে মানে আজি কলহ যিবোৰ গুপিৰ কাৰণে লাগে এটা নেহাস্মিতালে এটা মুলে বনালে আজি মায়ে তো আপোনালোকক দেখাব বিচাৰিছো চাই লওকচোন আপোনালোকে এই দুটা হয় কলহ কেইটা আৰু ধুনিয়াকে মায়ে চুমকি লগাই আৰু ৰং সং কৰি আৰু মালা দুডালমান লগাই ধুনিয়াকৈ কৰি দিছে আৰু মোৰ বহুত পছন্দ হৈছে তো এয়া মই আইলেছ আনা নাছিলো তো আইলেছো আনিলো কাৰণ মোৰ মানে আইলেছ জাল ছিগি গৈছিলে তো আজি আইলেছ আনা হৈ এটা পুৰা মুখ সুখ ধুই আহিছো আৰু মেকআপটো বাৰু মই নকৰো মায়ে কৰি দিব কাৰণ মই ইমান মেকআপটো মই ডান্সটো মায়ে কৰি দিছিলে তো সেইটো কাৰণে পুৰা মুখখন মুছি লৈছো আৰু এতিয়া মেকআপৰ আৰম্ভণি কৰিম তাৰ আগতে কিছুমান কাম আছে কৰি লম আৰু এতিয়া মই সাজি কাছি ৰেডি মানে কাম মানে ভাত চাত খাই ললো আৰু খাই পেলাই এতিয়া ডাইৰেক্ট লিপষ্টিক লগাবলৈ বাকি আছিল তো লগাই পেলাই এতিয়া পুৰা ৰেডি আইলেছটো নোৱাৰিলো লগাবলৈ এতিয়া আমি গুপি আৰু দেই গাইছে নেহাস্তাটা ঘৰত আহিলো হাই টেকেলিটো কি হ'ল টেকেলি মই তাত থৈ দিছো এনেকুৱাই তাৰপৰা এতিয়া ধুনীয়াকৈ নাচিবহে লাগে তো এতিয়া কেইটা বাজিছে 8টা বাজিবলৈ হৈছে তো চাই থাকক ভিডিঅ'টো আপোনালোকে মহোদয় ইতিমধ্যে উপস্থিত হৈছেহি খন্তেক পাছতে আমাৰ
আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল লাগিলে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি নাপাহৰিব।